বিয়ালৈ মাজত মাত্ৰ 6 দিন বাকী আছে আৰু আজি ৰাতিপুৱা যে বৰষুণে দিছিলে। বৰষুণ দিয়াৰ বাবে আমাৰ সকলোৰে চিন্তা হৈ গৈছিলে, কাৰণ বৰষুণ দিলে আমাৰ চোতালখন বোকা হৈ যাব আৰু সেইবাবে পেণ্ডেল দিবলৈ মানুহ মাতি দিলে আৰু তেওঁলোকে ৰভা খুঁটা পুতাৰ আগত মায়ে এয়া চাকি ধূপ জ্বলাই নিয়মখিনি কৰি দিছে। আগতীয়াকৈ ৰভাখন দি থ'লে বৰষুণ দিলেও চিন্তা নাই, আৰু যে আঘোণ মাহত বৰষুণ দিলে বৰ দিগদাৰ হয়। আজিৰ পৰা আমাৰ ঘৰত ধান দও আৰম্ভ কৰিম বুলি দাৱনী মাতি থৈছিলে, কিন্তু কি কৰিব, ৰাতিপুৱা আহিলেই নহয় দীঘল ঠেঙীয়া জাক, আৰু সেইবাবে দাৱনীখিনিও কেঞ্চেল কৰা হ'ল। আনফালে আজি আকৌ আমাৰ ঘৰত সমাজখনো গোটাইছিলে, কাৰণ যিহেতু আমি গাঁও এখনত বসবাস কৰোঁ, গতিকে কিবা বিয়া বা সকাম কিবা এটা পতাৰ আগত সমাজখন গোটোৱাটো আমাৰ দায়িত্ব। ইয়াৰ দিনা নিয়ম কানুনখিনিনো কেনেদৰে হ'ব তাকে ককাহঁতে দিহা পৰামৰ্শ দিলে, আৰু সেই সময়তে আহিলে পেণ্ডেল দিয়া মানুহ, আৰু এয়া ৰভা খুঁটা পতাৰ সময়ত ককাহঁতো আহি মাক এনেদৰে আশীৰ্বাদ দিলে। মাৰো ভাগ্য ভাল আছিলে যে এইটো সময়তে ককাহঁতকো পালে, আৰু এয়া আশীৰ্বাদ দিছে যিহেতু মায়েও ডাঙৰ বোৱাৰী পাব, মই যিহেতু সৰু আগতীয়াকৈ আহিলোৱেই বুলি ঘৰৰ মানুহখিনিয়ে যিমান কষ্ট কৰিছে তেওঁলোকৰ কষ্টখিনি দেখি মই ভাবোঁ যে মই পলাই আহিলোঁ ভালেই হ'ল, মোৰ বাবে ইমানখিনি কষ্ট কৰিবলগীয়া নহ'ল। এতিয়া ডাঙৰ বোৱাৰীজনী আনিবলৈ যে কিমান কষ্ট কৰিবলগীয়া হৈছে নহয়নে, সেইবাবে সৰুজনী আগতীয়াকৈ ফ্ৰীকৈ আহিলোঁ, আৰু আহি এয়া কামতো অকণমান সহায় কৰি দিছোঁ। ইফালে মই আহিলোঁ খোৱাৰ যোগাৰ কৰিবলৈ, যিহেতু পেণ্ডেল দিয়া মানুহখিনিক ভাত খুৱাব লাগিব। এইফালে নবৌয়ে শাক পাচলি কাটি মোক অকণমান সহায় কৰি দিছে, আৰু মই আহিছোঁ আজি জুইত বনাবলৈ, যিহেতু এগালমান মানুহ হ'লে গেছত বনাবলৈ অকণমান অসুবিধা, আৰু ভাবিলোঁ পেণ্ডেলৰ মানুহখিনিক অকণমান জুতিৰে খুৱাম, যিহেতু মানে জুইত বনালে অকণমান খাবলৈও ভাল হয় চব্জিটো। আৰু এয়া মিক্স চব্জি এখন বনাইছোঁ, তাৰপিছতে মই ডিম বইল কৰি দিম, একদম মানে শ্বৰ্টকাটকৈ খুৱাম, কিন্তু তেওঁলোকে খাই ভালেই পাব। বতৰটো ঠাণ্ডা, গতিকে জুইত বনায়ো বেয়া লগা নাই বাৰু, কিন্তু এই ধোঁৱাটোৱেহে চকুত ধৰে কেতিয়াবা। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, সকলোকে বাই বাই।